ফ্ৰেণ্ডছ দেখিছে মই চাদৰ মেখেলা পিন্ধিছোঁ আজি পূজা বুলি এনেও পিন্ধো পূজা বুলি পিন্ধো। হাই ফ্ৰেণ্ডছ, আজি আমাৰ ঘৰতে অকণমান নাৰায়ণ পূজা কৰিম, গতিকে আপোনালোককো দেখা বুলি ভাবিলোঁ। নমো বিষ্ণু নমো তৎসৎ নমো শিৱ পৰিয়াল বৰ্গাদি স্বীকৃতি কামনায় সৌভাগ্য বৰ্ধন শ্ৰীমৎ। হাই ফ্ৰেণ্ডছ, এতিয়া আমাৰ মোটামুটি পূজা শেষ হ'বৰে হ'ল। পাঁচালি পঢ়ি আছে আৰু আজি আমাৰ নিৰামিষ বনাব। পূজাতো নিৰামিষ হয়ে, কিন্তু কি বনাই আজি চাম। মই কিন্তু বনোৱা নাই দেই, আলহী আহিছে, আলহীয়ে বনাব, মই বনোৱা নাই। ইফালে আকৌ লক্ষীৰো ইফালে বৃহস্পতিবাৰ যিহেতু মই ঘট বহাওঁ, সেইটো পূজাও কৰিলোঁ, ডাবল পূজা। সেইকাৰণে মই ভাতত লগা নাই আৰু একদম চৰ্দি লাগি আছে, একদম ইচ্ছা যোৱা নাই। গতিকে আজি কি বনাই আছে মই চাই হ'ব লওকচোন, আৰু কোন আহিছে আপোনালোকক দেখাই আছোঁ। আমাৰ মামা আজি ভাতত লাগি গৈছে। মামাই ভাত বনাব, ভাত মানে বাকীখিনি বাইদেউহঁতে লগ লাগি বনাইছে, কিন্তু পনীৰত বনাইছে মামাই, মটৰ পনীৰ। মামা হাই কৰি দি একবাৰ। চাওঁ মামাই কি বনাইছে চাওকচোন ফ্ৰেণ্ডছ। এয়া পনীৰ মছলা, এইবিলাক পনীৰ আজি বনাই আছে। এয়া এইটো আমাৰ সৰু মামী। আমাৰ খানদানৰ ভিতৰত বগা একদম দেখিছেনে ফ্ৰেণ্ডছ, দেখিবলৈ ধুনীয়া। আমাৰ ডাঙৰ আমাৰ ছোৱালী, গতিকে চাওকচোন কি ধুনীয়া ন ফ্ৰেণ্ডছ, কমেণ্ট কৰি ক'ব হা ধুনীয়া হয়নে নহয়। গোটেইবিলাক আহিছে আজি আমাৰ ঘৰত পূজা বুলি, গতিকে গোটেইবিলাকে লাগি ভাগি বনাই আছে আৰু। টিকলি কেনেকুৱা তোমাৰ আজি পূজা, কেনেকুৱা লাগিছে তোমাৰ? হা বা আমাৰ টিকলি আজিও পূজা দিছে না। এইটো আমাৰ যে মামা ছোৱালীৰ ডাঙৰ ল'ৰা। হাই কৰি দে বাবু। আমাৰ ডাঙৰ ছোৱালী পুৰা ষ্টাইল মাৰি বহি আছে, একদম টিভি চাই। হাই ফ্ৰেণ্ডছ, চাওক ফ্ৰেণ্ডছ, পূজাৰ কাৰণে একদম ধুতি চুটি পিন্ধি ৰেডি হৈছে। আজি পূজা কৰি কেনেকুৱা লাগিছে তোমাৰ? হা পূজা কৰি কেনেকুৱা লাগিছে তোমাৰ? হা নিৰামিষ ভাত খাবা আৰু না? ঠিকছে, মটৰ পনীৰ নে কি? ভালকৈ কোৱা, মুখখন দেখাই দিয়া। আজি বাহিৰত, কাৰণ তাই ৰেষ্টৰ দিন, ৰেষ্ট কৰি আছে ফ্ৰেণ্ডছ। খোৱা লোৱা ইয়াতে চব, খোৱা দিছে, মোবাইল দিছে, আৰু এইটো কি লিপষ্টিক নেকি, চব যোগাৰ লগত লৈ বহি আছে।